তো গুড মৰ্ণিং গাইজ। তো শুই উঠা দেৰি অলপ আজি মোৰ ভাগৰ দেৰিয়ে হৈ গ'ল। কালি ৰাতি অকণমান দেৰিকৈ শুইছিলোঁ। তো ৰাতিপুৱা শুই উঠি মই মোবাইল চোৱা অভ্যাসটো আছেই। তো মোবাইল অলপ চাই ল'লোঁ। তাৰপৰা মোবাইল চোৱা অভ্যাসটো বেয়া বাৰু ৰাতিপুৱা শুই উঠি, খালি মোৰ মানে কি হ'ল মোবাইলটো চালে অকণমান টোপনিটো মানে ভাগে। তো সেইটো কাৰণে মোবাইলটো চাই ল'লোঁ অলপ। তো মোবাইল চোৱা হৈ গ'ল। এদিন মই ডেইলি ব্লগ কৰিম বুলি মই ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এতিয়া কৰিবলৈ গৈছোঁ মই ব্ৰাছ। তো প্ৰথমে ব্ৰাছটো কৰি লওঁ। তো অ'কে গাইজ, ব্ৰাছ কৰি হৈ গ'ল ডান। তো এতিয়া মুখ চুখ মোহাৰি ল'লোঁ। তাৰপৰা এতিয়া ভিডিঅ'টো চাই থাকক আপোনালোকে। তো গুড মৰ্ণিং গাইজ। তো আজি মোৰ উঠা দেৰি হ'ল অলপ, আৰু কালি মই ৰাতি দেৰিকৈও শুইছোঁ। আৰু আজি মোৰ ইউটিউব চেনেলটোৰ বিষয়ে। তো মোৰ ইউটিউব চেনেলটো মই কেতিয়া ষ্টাৰ্ট কৰিছিলোঁ, আৰু ইউটিউব চেনেলটো আগতে মনিটাইজো হৈছিলে মোৰ। তো মনিটাইজ হোৱাৰ পিছত মই 1 বছৰ দিন নাই চলোৱা। তো 1 বছৰ দিন নাই চলোৱাৰ কাৰণে মোৰ এতিয়া পূৰা ইউটিউব চেনেলটো ডাউন আৰু ডেড হৈ আছে। তাৰপৰা যোনটো ক্ৰাইটেৰিয়া থাকে ইউটিউবত, তো 3000 ৱাচ টাইম এতিয়া। তো এতিয়া 3000 কৰি দিলে, আগতে 4000 আছিলে। তো সেইটো 4000 ৱাচ টাইম যেতিয়া আগত আছিলে তেতিয়া 4000 হৈ গৈছিলে। তো এতিয়া 3000 ৱাচ টাইমটো মানে কি হ'ল, ভিডিঅ' বহুত দিন নাই দিয়া। তো সেইকাৰণে চেনেলটো ডাউন হৈ আছে। আৰু এতিয়া সেইটো আপোনালোকে যদি 3000 ৱাচ টাইমটো কৰিবলৈ হ'লে আপোনালোকে ভিডিঅ' চাব লাগিব মোৰ ভাগৰ। আপোনালোকে সেইকাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু জল্দিছে 3000 ৱাচ টাইমটো কমপ্লিট কৰি দিয়ক। আৰু ইউটিউব চেনেলটো বহুত ডাউন চলি আছে, ডাউনফল হৈ আছে এতিয়া। তো আপোনালোকে যদি ভিডিঅ' চিডিঅ' চাই তেতিয়া অকণমান আগুৱাই যাব বিচাৰোঁ। তো আপোনালোকে আশীৰ্বাদ কৰক। আৰু তাতে বহুত দিন ভিডিঅ' চিডিঅ' তেতিয়া বনোৱা নাছিলোঁ, আৰু এতিয়াও ভিডিঅ' মানে ট্ৰেণ্ডত যোৱাই নাই। তো সেইটো কাৰণে আপোনালোকক ভাবিছোঁ, তো এইবাৰ মানে ভালকৈ লাগিম ইউটিউবত। তো ভিডিঅ' বনাব লাগিব। আৰু কালি আমি আঠখেলীয়ালৈ গৈছিলোঁ মাহঁতৰ লগত, আৰু তাতে গাড়ীখন লেতেৰা হৈ আছে। তো ৱাশ্বিং চেণ্টাৰত ধুৱাম বুলি ভাবিছিলোঁ। তো ৰাস্তাটো মানে কি হ'ল বোকা। তো সেইটো কাৰণে মই নিজে ঘৰত ধুম বুলি ভাবিছোঁ এতিয়া। তো সেইটো আপোনালোকে গাড়ীখন ধুই লওঁ, তাৰপৰা আপোনালোকৰ লগত লগ পাই আছোঁ। তো অ'কে গাইজ, তো গাড়ীখন উলিয়াই লওঁ। গাড়ীখন উলিয়াই পেলাই তাৰপৰা ধুম, তাৰপৰা আপোনালোকৰ লগত কথা পাতিম মোৰ ইউটিউব চেনেলটোৰ বিষয়ে। তো ব'লক। তো অ'কে গাইজ, গাড়ীখন উলিয়াই ল'লোঁ। তো মোৰ ইউটিউব চেনেলটো খুলিছিলোঁ মই 2023 চনত, যেতিয়া মই বাইক আছিলে মোৰ 250 এখন। তেতিয়া ষ্টাৰ্ট মাৰিছিলোঁ, ষ্টাৰ্ট ভিডিঅ' দিছিলোঁ মই। তো তেতিয়া ভিউ ঠিকেই যায়। তো এতিয়া মানে কি হ'ল, তো 1 বছৰ দিন মই ভিডিঅ' চিডিঅ' নাই দিয়া, সেইটো কাৰণে ডাউনফল। আৰু তাতে এতিয়া কণ্টেণ্টটো বেলেগ হৈ গ'ল মোৰ ভাগৰ। তো সেইটো কাৰণে মই এতিয়া কণ্টেণ্টৰ কাৰণে মই এতিয়া নিজে স্ক্ৰিপ্ট লিখিম বুলি ভাবিছোঁ। তো যোনটো আপোনালোকে ভাল পাব বুলি মই আশা কৰিছোঁ। তো সেইটো কাৰণে মই এতিয়া ভাবি চিন্তিত ভিডিঅ' বনাব লাগিব। তো আপোনালোকে ভিডিঅ'টো চাব। আৰু আহঁত যাব নামঘৰলৈ। তো মই ভাবিছোঁ ঘৰত অকলেই থাকোঁ, তো সেইটো কাৰণে এটা ব্লগ বনাই দিওঁ বুলি ভাবিছোঁ। গাড়ীখন ধুই লওঁ ফাৰ্ষ্টে, তাৰপৰা গাড়ীখন ধুই আপোনালোকৰ লগত কথা পাতি থাকিম। তো ভিডিঅ'টো চাই পাইপ লগাই ল'লোঁ। তো এইটো অকণমান যোগাৰো দি দিছোঁ, পাইপ চাইপ লগাই হৈ গ'ল। তো এতিয়া গাড়ীখন ধুই থাকোঁ, ব'লক। গাড়ীখন গাড়ী দেখিছে, বাইক ধুই আছে। অঁ বাইক নহয়, চৰি এই গাড়ী ধুই আছে। বাইক মই আহি গ'লো, দেখিছে গাড়ী কেনেকুৱা দিছে, চাই লওক। হেল্প কৰি দিছোঁ মই ইয়াত। তো আপোনালোকে ভিউজ চিউজ নিদিয়েই, ইমান কষ্ট কৰি ভিডিঅ' বনাই ভিউজটো দিব লাগে। মোকোতো ভিউজ নিদিয়েই বাৰু, মই একো নকওঁ আৰু বনাই আছোঁ। আৰু গাড়ীখন ধুই লওঁ, গাড়ীখন ধুই আপোনালোকৰ লগত কথা পাতি থাকিম, আৰু আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰি থাকিব। আজি খাতৰা ভিউজ ভিডিঅ' এটা দি আছোঁ গাইজ, চাব, ভিউজ দিব, অলপমান মৰম দিব। তো ই আহি গ'ল, ভালে হ'ল, মোক এতিয়া হেল্প কৰি দিছোঁ। দেখিছে ভিডিঅ' বনোৱাত হেল্প কৰিছোঁ। অকণমান দিগদাৰ হৈ যায় মানে, আজি উঠাও দেৰি, আৰু গাড়ীখন অকলে ধুবলৈও অকণমান দিগদাৰ। সেইটো কাৰণে লগত এটা লাগে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, সেইটোৱে। আৰু ইউটিউব চেনেলটোৰ কথা ক'লোৱেই। তো 3 বছৰ হৈছিলে মোৰ ইউটিউব চেনেলটো খোলা। তো প্ৰথমতে মনিটাইজ হৈ আছিলে, আৰু এতিয়া মানে কিয় যোনটো ক্ৰাইটেৰিয়া থাকে 3000, সেইটো পূৰা ডাউন হৈ গ'ল। তো সেইটো আপোনালোকে 3000 ৱাচ টাইমটো কৰিব লাগিব, তাৰপিছতে আৰ্নিংটো ষ্টাৰ্ট হ'ব। তো এতিয়া ইউটিউবত 1 টকাও আৰ্নিং নাই। তো নিজৰ
কমনিও নাই নিজৰ পইচাতে ঘূৰিবলগীয়া হৈছে আৰু ঘূৰিবলগীয়া হৈছে আৰু সেইটো আপোনালোকে কৰিবলৈ হ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব ছাবস্ক্ৰাইব কৰি পেলাই আপোনালোকে ভিডিঅ' চাব লাগিব ভিউজ বঢ়াব লাগিব তেতিয়া আপোনালোকক ভাল ভাল জেগা ভিডিঅ' দেখাব পাৰিম আৰু ভাল ভাল ভিডিঅ' দিয়ে আপোনালোকে চাব জিৰ' গৈছে অলপ দিনৰ আগত এইবোৰ ভিডিঅ' দিছে চাগে এইবোৰ কেনেকুৱা পাইছে কমেণ্ট কৰিব আগতে বহুত গ'লোঁ খালি এইবোৰ মই আগতে ইউটিউবত ইমান ভিডিঅ' নবনালে ডাউনফল হৈ গ'ল পূৰা 1 বছৰ দিন কণ্টিনিউ ভিডিঅ' বনোৱা নাই তো সেইটো কাৰণে পূৰা ডাউন তো এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ এতিয়া ৰেগুলাৰ ব্লগ দিম বুলি ভাবিছোঁ তো চাব আপোনালোকে এতিয়া আৰু গাড়ীখন লৈ লওঁ চিধা চিনেমেটিক শ্বট দুটামান চাই লওক তাৰপৰা আকৌ লগ পাই আছোঁ Cause I see colors for the first time I'm starting to realize nothing's ever black and white And I'm caught up in the first night Now it doesn't feel right I'll just have to say Guys, গাড়ীখন পানী মাৰি হৈ গ'ল তো এতিয়া অকণমান চেম্পু টেম্পু মাৰি অকলে অকলে ধুই আছোঁ তো অবিৰ আছিলে পোৱালিটো তইও গুচি গ'লগৈ ঘৰলৈ আৰু জানেই আৰু এতিয়া অকলে অকলে ধুইছোঁ গাড়ী অকলে অকলে ধুবলৈ বহুত কষ্ট জানেই আপোনালোকে বাইকখন আনিম কেছ নাই তো বাইকখন আনিব লাগিব লাহেকৈ তো বাইকখনো বহুত প্ৰয়োজন হয় তো সেইটো কাৰণে আগৰ বাইকখন বিকি পেলাই তো আনিম বুলি ভাবিছিলোঁ খালি অনা নাই ঘৰত মানে বহুত অকণমান খোজা নাই আৰু ঘৰত বহুতেই বস্তু দিছে তো সেইটো কাৰণে আকৌ বাইকখন আনিবলৈ মানে মন যোৱা নাই তো এতিয়া বাইক চাইক এখন ল'ব লাগিব লাহেকৈ নিজৰ পইচাৰে যদি কিবা কাম চাম কৰিব পাৰোঁ তো মানে মটৰ লগাই ল'লোঁ ইয়াত দেখিছে তো এতিয়া গাড়ীখন ধুই লওঁ গাড়ীখন ধুই হৈ যোৱাৰ পাছত অকণমান ওলাই যাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি সৰু সুৰাকৈ ব্লগ এটা বনাই দিছোঁ আপোনালোকে ডেইলি ব্লগ লাগে বুলি কমেণ্ট কৰিছিলে ল'ৰা এটাই ডেইলি ব্লগ বনাম আপোনালোকে চাই থাকিব তো ভিডিঅ'টো এনজয় কৰক তো অ'কে গাইজ কেইছে ৰেডি হৈ গ'ল তো গা চা ধুই দিলোঁ মই দেখিছে তো ব'লক এতিয়া অকণমান ওলাই যাওঁ তাৰপৰা ভিডিঅ'টো কণ্টিনিউকৈ চাই থাকিব আপোনালোকে এনজয় কৰিব ভাল পাব ডেইলি ব্লগ কেনেকৈ কি কৰোঁ কি নকৰোঁ ডেইলি ব্লগ দিম আজিৰপৰা তো ব'লক তো অ'কে গাইজ তো অকণ ওলাই আহিছিলোঁ কেৰম চেৰম খেলি আহিলোঁ তো পাৰ্চেল এটা আছিলে পাৰ্চেল লৈ ল'লোঁ তো এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰৰ ৰাস্তাত সোমালোৱে আৰু তো ব'লক তাৰপৰা অ'কে গাইজ তো ভিডিঅ'টো এণ্ড কৰিবলৈ থাকি গ'ল তো আজি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু নতুন নতুন চালি আছিলে ভিডিঅ' আহি দিব গাইজ মই ডেইলি ব্লগ কৰিবলৈ লৈছোঁ তো মোৰ লাইফটোত মই কি কৰোঁ তো ডেইলি আপোনালোকক দেখাই যাম চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যোনকেইটা আপকামিং ব্লগ আহি আছে মানে তো প্লেন বনি আছে তো আপোনালোকে সেই ভিডিঅ'টো চাই ভাল পাব আৰু এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ধুনীয়া ধুনীয়া জেগা চাবলৈ মন আছে যদি তো ছাবস্ক্ৰাইব কৰি দিয়ক গাইজ বাই বাই গাইজ লভ ইউ অল জয় অসম